Hello friends, welcome back to my channel Northeast Travel and Food Vlogs. আজি আমি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এনেকুৱা এটা জায়গাত যি মঙ্গলদৈৰ পৰা ৬৭ কিলোমিটাৰমান দূৰত অৱস্থিত। বলক তেন্তে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সমুদায়িক গ্লুকন ডি মিলাই আনিছে। মই আনিছো বাৰু। Hello friends, আমি আজি আহি এতিয়া কলাগাঁৱত উপস্থিত হৈছোঁ। আমি এতিয়া ফলে যাব লাগিব। অলপ আগত গৈ আমাৰ সোমাই যোৱা ৰাস্তা এটা আছে লেফ্ট চাইডে, সোমাই যাব লাগিব। এয়া কলাগাঁৱৰ টাউন। আমি এতিয়া এইখিনিৰে সোমাই যাব লাগিব লেফ্ট চাইডে। ইফালে গৈ আমি ওদালগুৰি ওলাম। ওদালগুৰিৰ পৰা আমি আজি আপোনালোকক ভৈৰৱকুণ্ড লৈ যাম বুলি ভাবিছোঁ। চাই থাকিব সকলোৱে। এতিয়া কলাইগাঁৱৰ পৰা সোমালোঁ ওদালগুৰি যোৱা ৰাস্তাত। ভৈৰৱকুণ্ডলৈ লৈ যাম। ধুনীয়া জেগা এটা দেখাম। বহুত ধুনীয়া পৰিৱেশ। কলাইগাঁৱৰ পৰা আমি আহি এতিয়া ওদালগুৰি পাম আৰু অলপ আছে। শিঙিমুৰি বুলি কয়। বহুত ধুনীয়া পৰিৱেশ। চাই থাকক ৰাইজ। আমি ওদালগুৰি পাম আৰু অলপ কিলোমিটাৰ আছে। আমাৰ 12-15 কিলোমিটাৰমান আছে। এতিয়া আমি মোটামুটি 32 কিলোমিটাৰমান দূৰ অতিক্ৰম কৰিলোঁ। এতিয়া খন্তেক আমি জিৰণি লৈছোঁ আৰু কিছু দূৰ যোৱাৰ পিছত আমি ওদালগুৰি ডিষ্ট্ৰিক্ট পাম। এতিয়া আহি ওদালগুৰি পালোঁ। এতিয়া আমি অলপ ইয়াতে ৰখি ব্ৰেকফাষ্ট কৰিম। দোকানবিলাক খুলিব আৰম্ভ কৰিছে আৰু ধুনীয়া পৰিৱেশ। ওদালগুৰিৰ ৰাতিপুৱা টাউনখন চাই থাকক আপোনালোকে। কিবাকে আমি এতিয়া ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ম। তাৰপিছত আমি ভৈৰৱকুণ্ডৰ ফালে অলপ ৰাওনা হ'ম। চাই লওক আপোনালোকে। মোক এৰি বহাই আছে ইহঁতে। এইবিলাক চব আধা খাই ৰেডি। মোক এৰি হাই ফ্ৰেণ্ডছ, আমি এতিয়া ওদালগুৰিৰ পৰা ওলাব খুজিছোঁ। ইয়াৰ পৰা আমি এতিয়া ভৈৰৱকুণ্ডৰ ফালে ৰাওনা হ'ম। Inside lane, missing exits, glued to the pavement. Between the lines, I keep my gaze straight ahead as the last. এইটো ভৈৰৱকুণ্ডৰ মেইন চকটো। আৰু আমাৰ অলপ বাকী আছে ভৈৰৱকুণ্ডৰ মেইন ঠাইটো পাবৰ কাৰণে। আৰু এনেকৈয়ে আমি আহি এতিয়া ভৈৰৱকুণ্ডত উপস্থিত হ'লোহি পিকনিক প্লেচটোত। এতিয়া আমাৰ লগৰ কেইজনমানক উঠি আছোঁ।
সিহঁতে স্কুটি লৈ আহি আছে, একেলগে যাম সিহঁতে আহি পালে। আমি আহি জংঘলৰ মাজৰ ৰাস্তাৰে আহি আমি এতিয়া আমাৰ স্থানটো পালোহি। চাইকেল চলোৱা ভাগৰ ক'ৰবাতেই পাহৰি পেলালে। ইমান ধুনীয়া পৰিৱেশ। আমি আহি ভৈৰৱকুণ্ডত উপস্থিত হ'লোঁ। আমাক সহযোগ কৰিবলৈ আমাৰ লগৰে ল'ৰা কেইজনমান আহিছে। সিহঁতে আমাৰ কাৰণে কিবাকিবি খোৱা বস্তু লৈ আহিছে। আহকচোন বাৰু আমি আজি মানুহকেইজন চিনাকিও কৰি দিওঁ। এয়া দীপজ্যোতি, আলু কাটাত ব্যস্ত। এইটো আমাৰ অংকুৰ, কণী বইল কৰি আনি খুৱাইছে। এয়া চিন্ময়, এয়া দাদুল, খুব হাঁহি উঠিছে তাৰ। এয়া আমাৰ এলেক্স, নাক দীঘল এলেক্স। এয়া উদিপ্ত আৰু এয়া মোৰ সহযোগী আকাশ। অৰ্ণৱ, ভাই ভাই আৰু মই ভগৱানক চিন্তিত বহাই দিলোঁ আৰু। বনোৱা মেলা হৈ গ'ল যেতিয়া আৰু খাইয়ে দিওঁ আৰু। এই খাৱা খামে গা ধুব লাগে। আৰু এনেকৈয়ে আমি এটা দিন প্ৰকৃতিৰ বুকুৰ মাজত অতিবাহিত কৰিলোঁ। এতিয়া আমি প্ৰকৃতিৰ লগতে আমাৰ লগৰীয়া কেইজনকো বিদায় দিব লাগিব, যিহেতু সিহঁতে স্কুটি লৈ আহিছে আৰু আমি চাইকেল লৈ যাব লাগিব। বৰষুণ দিয়াৰ বাবে অলপ ৰ'ব লগা হৈছে। প্ৰায় আধা ঘণ্টামান সময় বৰষুণ দিয়াৰ পিছত আকৌ বৰষুণ ৰৈছে। এতিয়া আমি আকৌ এতিয়া ঘৰলৈকে উভতি যাম। Inside lane, missing exits, glued to the pavement. Between the lines, I'll keep my gaze straight ahead as the last stop flies by. No more waiting for the gun to fire. No more walking through revolving doors. I've gone around once, I don't need to go around anymore. Break away, forget your sober case. Stop dwelling on empty words. Stop stalling in the doorway. And cancel the cruise control. Switching in the manual. Don't you wanna feel right? আমি ঘূৰি আহি ইয়াত মঙলদৈ চপাই খেলপথাৰ পালোঁ। ফ্ৰেণ্ডছ, ফাইনেলি আজি আমি আমাৰ যাত্ৰাটো শেষ কৰিলোঁ। আমি মঙলদৈ আহি পালোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।